গুড মৰ্ণিং গাইজ, আজি হৈছে সপ্তমী। চ' মই ৰেডি হৈ আছোঁ পূজা দিবৰ কাৰণে। আমাৰ মানে প্ৰত্যেক দিনাই আমাৰ দুৰ্গা দেৱীৰ ওচৰত এখন শৰাই আগবঢ়োৱা হয়। চ' দেউতা, মই আৰু ভণ্টি যায় দুৰ্গা দেৱীৰ এটা আশীৰ্বাদ লৈ আহোঁ। যিহেতু মই ষষ্ঠীৰ দিনাখন যাব নোৱাৰিলোঁ, চ' সপ্তমীৰ দিনাখন যাই কিনে মা দুৰ্গাৰ আশীৰ্বাদ লৈ আহোঁ। তাৰপিছত ওচৰৰে বৰদেউতা আৰু বৰমাৰ ঘৰত যাই কিনে মুড়ি, লাডু এইবিলাক খাই আহিলোঁ। বহুত টেষ্টি আছিল, তেওঁলোকে ঘৰতে বনাই যে। এই বৰদেউতাহঁতৰ ঘৰত আহিলোঁ। এই বহুত মৰম কৰে, এওঁলোকৰ ঘৰতে মুড়ি লাৰু এইবিলাক বনোৱাই থাকে জানে আৰু কি খোৱালে জানেনে? মুড়ি লাডু, মুড়ি, তিলৰ লাডু আৰু নাৰিকল লাডু দেখাবলৈ নহ'ল বাৰু। বৰদেউতাহঁতৰ ঘৰৰ পৰা পুনৰ আমি পূজাথলীলৈ আহিলোঁ। তাৰপিছত প্ৰসাদ ল'লোঁ আৰু ঘৰলৈ গ'লেও প্ৰসাদ লৈ পিনে আহিলোঁ। আজিলৈ ইমানে, আকৌ লগ পাম অন্য